বহুত দিনৰ মূৰত আজি আৰু কামত আহিলোঁ, মানে গুৱাহাটী আহিলোঁ আৰু আজিৰ পৰা কামবিলাক ষ্টাৰ্ট হ'ব। আৰু আজি এসপ্তাহমান হ'ল আমি কাম চাম কৰাই নাছিলোঁ, আজিটো বেয়া আছিল আৰু এতিয়া ষ্টাৰ্ট কৰিম। আৰু এই পূৰা ৰ'দটো চাওকচোন কেনেকৈ পূৰা সূৰ্য দেৱতাই পূৰা মেলি দিছে। আকাশখন কি ধুনীয়া হৈ আছে চাওক না, কিন্তু পূৰা যিমান পাৱাৰ আছে চব দি দিছে। আৰু আমি এতিয়া গৈ আছোঁ চান্দমাৰিলৈ বুলি, মানে এইখন হৈছে আপোনাৰ চান্দমাৰীৰ পৰা যিখন দীঘলী পুখুৰীলৈকে, নুনমাটিৰ পৰা দীঘলী পুখুৰীলৈকে যিখন উৰণীয়া সেতু বনাইছে সেইখন। মানে ইয়াতে চাওকচোন এই গৰমত কোনো মানুহ নায়েই, মানে একদম পূৰা জনশূন্য পূৰা ৰাস্তা এনেকুৱা হৈ আছে। মানে যিহেতু পূৰা গৰম দিছে না, সেইকাৰণে কোনো বাইক লৈ কিনে এনেকৈ ওলোৱা নাই। কিন্তু আমিতো কামৰ মানুহ, আমিতো কামত যাবই লাগিব, উপায়তো নাই। বহুত দিন আগতে আমি এই ঘৰটোত কেমেৰা লগাইছিলোঁ। কেমেৰা লগালে আজি অনলাইন কৰিব আছে, মানে এইটোত তাতে অনলাইনটো কৰি দিওঁ। বহুত দিন হ'ল নেট লগোৱা নাছিল, মানে এতিয়া নেটটো লগাইছে। ইয়াত আমি 3টা কেমেৰা লগাইছিলোঁ, এইটো এটা আৰু এইটো এটা, ইফালে চাব, আৰু এটা আমাৰ ওপৰত আছে। অনলাইনটো কৰা হোৱা নাই সেইটো কাৰণে। সেই চব কি ধুনীয়াকৈ আমি ৱাৰিং কৰি দিছিলোঁ, কি ধুনীয়া ফিনিচিঙত, মানে পূৰা গমেই নাপায় প্ৰপাৰ হেৰি কৰিছিলোঁ। মনিটৰটো আমি টেষ্টিঙৰ কাৰণে লগাই থৈ দিছিলোঁ, যেতিয়া ইয়াতে মনিটৰ নাথাকে এয়াৰটেলৰ অনলাইনৰ পৰা ইয়াতে আমি ৰাউটাৰৰ পৰা অনলাইন কৰি দিম আমি ইয়াতে। ইয়াৰ পৰা আমি আৰু নেক্সট 6 মাইলত এখন ৰেষ্টুৰেণ্টত কেমেৰা লগাইছিলোঁ, মানে তাতে এটা অডিঅ' কেমেৰা লগাব লাগে, সেই তালৈকে গৈ আছোঁ। মানে তাতে কি হৈছে, কাষ্টমাৰক বোলে এটা কেমেৰা অডিঅ' লাগে। আগতে প্ৰথমতে কথা কোৱা নাছিলে, এতিয়া কৈছে যে অডিঅ' কথা কৈছে, সেইকাৰণে আমি গৈ কিনে এতিয়া তাতে এটা অডিঅ' কেমেৰাটো আমি লগাই দিম। আগতে কেমেৰাবিলাকত অডিঅ'বিলাক এক্সট্ৰাকৈ লগাব লাগিছিল, কিন্তু আজিকালি কেমেৰাবিলাকত কোম্পানীয়ে এটা সুবিধা কৰি দিছে। কেমেৰাটোৰ ভিতৰতে মানে ইনবিল্ট অডিঅ' ছিষ্টেমৰ কেমেৰা ইয়াতে লিখাই আছে, ইনবিল্ট মাইক বুলি। আৰু এই কেমেৰাটো আমি ইয়াতে লগাম। কেমেৰাটো জাষ্ট লগাই দিলে অডিঅ'টো ইনবিল্ট আনেবল হৈ নাযায়, মানে ছেটিংছত গৈ কিনে আনেবল কৰিব লাগে। এতিয়া মই ইয়াতে আনেবল কৰি দিছোঁ। মনিটৰ নাথাকে ইয়াতে, ক্লাইণ্টে মোবাইলতে চায়। বাইকখন ইয়াতে পাৰ্কিং কৰোঁতে এটা বস্তু দেখিলোঁ, এই চাওক ৱাৰিং চাওক, কেমেৰা। এই পাৰ্কিঙৰ কাৰণে আমাৰ কেমেৰা লগাইছে ইয়াতে। তথাপিও চাওকচোন অলপ হ'লেওতো চিজিল কৰি ৰাখিব পাৰিলে হয় ৱাৰিংবিলাক। আমি কিন্তু এনেকুৱা কাম নকৰোঁ কেতিয়াও, মানে আমাৰ কামবিলাকৰ এটা ষ্টেণ্ডাৰ্ড আছে, নিজে কওঁ। এই থাকোঁতে এটা বস্তু দেখিলোঁ, এইখন বাছখন চাওকচোন, মানে এই বাছ চাওকচোন কেনেকুৱা ষ্টাইলৰ, মানে ক'ৰ বাছ হয় এইখন বাৰু? আগটো চাবচোন, আগৰ বাছ মানে বেলেগ ষ্টাইলৰ বাছ।